এই নিৰ্বাচন নহয়, গোটেই আমাৰ BTC অঞ্চলত যিখিনি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি যেনেকুৱা উদ্দেশ্য লৈ পেলাই BPF দল গঠন হৈছে, এই হিচাপত আমি একেলগে কাম কৰি যাম। আৰু আগন্তুক নিৰ্বাচনত চবেই এৰিয়া লৈ পেলাই আপোনালোকে প্ৰপ'জাল দিয়ক, কোনটো BPFৰ কোনটো ইহঁতেও এতিয়া BPF হ'ল, ক'ত কাক কেনেকৈ অৰ্গেনাইজেশ্যনৰ কাৰণে প্ৰয়োজন আছে, চবে নাম দিয়ক অতি সোনকালে। আমি 13 তাৰিখ মোদী প্ৰগ্ৰাম শেষ হোৱাৰ পিছতে আমি ভাবিছোঁ একদম 14 বা 15 ইয়াৰ ভিতৰত আকৌ বহি পেলাই আমি মানে গ্ৰুপ বনাম। আমি অতি সময় বিৰাট চৰ্ট, সময় বিৰাট থাপ গোবৰাবতাৰ, ওখানে দিননিफ्रायनो আজিৰ দিনৰ পৰাই আপোনালোকে চাই লওক কোনটো এৰিয়াত কেনেকুৱা ধৰণৰ লিডাৰৰ প্ৰয়োজন আছে। চবকে আপোনালোকে যদি ডিষ্ট্ৰিক্ট পৰ্যায়ত নামটো দিব পাৰে বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ লিডাৰসকলে আমাক নামটো দিব, এই হিচাপত আমি চব ঠিক ঠাক কৰিম। বহুত ইয়ৰ্ডৰ আছে, বহুত আৰু আমাৰ ওমেন্সৰ আছে, বহুত BSCৰ আছে, বহুত মোদীৰ আমাৰ ক'ব পৰা স্পক্স পাৰ্চন হিচাপে বহুত আছে। তো এই হিচাপত গ্ৰুপ বনাবি একদম মানে আগৰ নিচিনা সময় বিৰাট চৰ্ট, समाया बिराद सर्ट एकदम ओंखायनो जोङो मोदी थांखांनायनि उनावनो लेटबाबो 15 तारिखनिफ्रायनो जोङो जिखिनि प्रिपारेसन खालामनांगौ जों बेखौ रेडि जों खालामगोन। एकदम बारे लेट दा खालामसै, लेट खालामनांला, थाब नोंसोरो उमुक प्राइमारिनि आन्दाराव उमुक गामियाव ओरैनि प्रयोजन दं, जोङो 500 जनबाबो मिटिं खालामगोन, 1000 जनबाबो मिटिं खालामगोन। 500 জন হলেও আমি মিটিং করে আহিম আধা ঘন্টা, 1000 হলেও আধা ঘন্টা 15-20 মিনিট 1 ঘন্টা এনেকুৱা মিটিং কৰি একদিনতে একটা গ্ৰুপে 5-6টা মিটিং কৰিব পৰা ব্যৱস্থা। 40টা সমষ্টি আছে, 40টা সমষ্টি আছে। হ্যাঁ, একদম প্রাইমারি বা ডিস্ট্রিক্ট সকলে খুব আজিৰ পৰাই এক্টিভ হওক, সকলোকে আমি